ছাত্ৰ-ছাত্ৰীসকল আমি নৱম শ্ৰেণী বিজ্ঞানৰ কলা পাঠটো আলোচনা কৰি আছিলোঁ। আমি জানো যে উদ্ভিদ কলাক দুটা প্ৰধান ভাগত ভগাব পাৰি। হেয়া হৈছে ভাজক কলা আৰু স্থায়ী কলা। আজি আমি স্থায়ী কলাৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। যিবোৰ ভাজক কলাৰ বিভাজন ক্ষমতা হেৰাই যায় আৰু স্থায়ী আকৃতি আৰু প্ৰকৃতি ধাৰণ কৰে সেইবোৰে হৈছে স্থায়ী কলা। স্থায়ী কলা দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে সৰল স্থায়ী কলা বা সিম্পল পাৰ্মানেণ্ট টিস্যু আৰু জটিল স্থায়ী কলা বা কমপ্লেক্স পাৰ্মানেণ্ট টিস্যু। সৰল কলা তিনি প্ৰকাৰৰ: পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেৰেনকাইমা। পেৰেনকাইমাবোৰ হৈছে সজীৱ কোষৰ সমষ্টি। এই কোষবোৰ পাতলকৈ সজ্জিত হৈ থাকে, মানে অলপ দূৰত দূৰত থকা দেখা যায় বা খুব ঘন হৈ নাথাকে। সেইবাবে কোষবিলাকৰ মাজত খালী ঠাই থকা দেখা যায়, যিবোৰক কোষ মধ্যৱৰ্তী স্থান বুলি কোৱা হয়। এই চিত্ৰখনত দেখা পাবা তোমালোকে। পেৰেনকাইমাই উদ্ভিদক শক্তি প্ৰদান কৰে আৰু খাদ্য সঞ্চিত কৰি ৰাখে। তোমালোকে এই কলাবোৰৰ আকৃতি বা গঠন কেনেকুৱা হয় আৰু কোনবিধ কলাই কি কাৰ্য কৰে সেয়া মনত ৰাখিবা। পৰীক্ষাত তেনেধৰণৰ কথাবোৰ প্ৰায় সোধা হয়। ক্লৰেনকাইমা আৰু এৰেনকাইমা বা বায়ু কলা হৈছে দুই প্ৰকাৰৰ পেৰেনকাইমা। কিছুমান পেৰেনকাইমাৰ কোষত পত্ৰসৰিত থাকে আৰু সেইবাবে সিহঁতে সালোক সংশ্লেষণ কৰিব পাৰে। তেনেবোৰ পেৰেনকাইমাক ক্লৰেনকাইমা বুলি কোৱা হয়। আৰু কিছুমান পানীত হোৱা উদ্ভিদৰ ক্ষেত্ৰত কি হয়, যিবোৰ পেৰেনকাইমা কোষ আছে, এই কোষবিলাকৰ মাজত যথেষ্ট ডাঙৰ ডাঙৰ কোষ মধ্যৱৰ্তী স্থান থাকে আৰু ই উদ্ভিদজোপাক পানীত উপঙি থকাত সহায় কৰে। তেনেধৰণৰ পেৰেনকাইমাক বায়ু কলা বা এৰেনকাইমা বুলি কোৱা হয়। সৰল স্থায়ী কলাৰ দ্বিতীয় প্ৰকাৰটো হৈছে কলেনকাইমা। এই কলাবিধেও উদ্ভিদক শাৰীৰিক শক্তি প্ৰদান কৰে। কলেনকাইমাই উদ্ভিদজোপাক ভাগি নোযোৱাকৈ থকাত সহায় কৰে। পেৰেনকাইমাৰ দৰে এই কলাবিধৰ কোষবোৰো সজীৱ হয়। এই চিত্ৰখনত কলেনকাইমা দেখুওৱা হৈছে। ইয়াত ৰঙাকৈ কোষবোৰৰ চুকবিলাক দেখুওৱা হৈছে। এই চুকবিলাক যথেষ্ট ডাঠ হয়। এইবিধ কলাৰ কোষ মধ্যৱৰ্তী স্থান একেবাৰে কম অথবা নাথাকেই। সৰল কলাৰ আৰু এটা প্ৰকাৰ হৈছে স্ক্লেৰেনকাইমা। এই কলাবিধৰ বাবে উদ্ভিদ দেহটো কঠিন আৰু দৃঢ় হয়। এই কলাবিধৰ কোষবিলাক মৃত। মনত ৰাখিবা, পেৰেনকাইমা আৰু কলেনকাইমাৰ কোষবিলাক কি আছিল? সজীৱ কোষ, নহয় জানো? কিন্তু স্ক্লেৰেনকাইমাৰ কোষবোৰ মৃত হয়। ইয়াত দুটা কোষৰ মাজত খালী স্থান নাথাকে। কিয় নাথাকে? কাৰণ ইয়াত লিগনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ জমা হৈ থাকে। লিগনিন থকাৰ বাবে কোষবেৰখন কি হয়? ডাঠ হয়। ইয়াৰ পিছত আছে জটিল স্থায়ী কলা। এই কলাৰ দুটা উদাহৰণ হৈছে জাইলেম আৰু ফ্ল'য়েম। উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে আৰু জাইলেমৰ দ্বাৰা এই পানী আৰু খনিজ লৱণ পাতলৈ পৰিবাহিত হয়। জাইলেম হ'ল বিভিন্ন প্ৰকাৰৰ কোষৰ সমষ্টি। জাইলেম 4 প্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত। এই 4 প্ৰকাৰৰ কোষ হৈছে ট্ৰেকাইট, নলিকা বা ভেছেলছ, জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্তু বা জাইলেম ফাইবাৰ। এই আটাইবিলাক কোষৰ কোষবেৰখন ডাঠ হয়। কিয় ডাঠ হয়? কাৰণ ইয়াত লিগনিন থাকে আৰু প্ৰায়বিলাক কোষেই মৃত অৱস্থাত থাকে। আৰু এবিধ কলা হৈছে ফ্ল'য়েম। ফ্ল'য়েমে খাদ্যবস্তু উদ্ভিদৰ পাতৰ পৰা অন্যান্য অংগলৈ পৰিবহণ কৰে। ফ্ল'য়েমো 4 বিধ কোষেৰে গঠিত। সেয়া হৈছে চালনী নলিকা বা শ্বিফ টিউব, সংগী কোষ বা কম্পেনিয়ন চেল, ফ্ল'য়েম তন্তু বা ফ্ল'য়েম ফাইবাৰ আৰু ফ্ল'য়েম পেৰেনকাইমা। ফ্ল'য়েম তন্তুৰ বাহিৰে বাকীবিলাক জীৱিত কোষ হয়। জাইলেম আৰু ফ্ল'য়েমৰ পাৰ্থক্য পৰীক্ষাত আহে। মনত ৰাখিবা, জাইলেমে পানী আৰু খনিজ লৱণ শিপাৰ পৰা পাতলৈ নিয়ে। কোনটো দিশত? লম্বভাৱে। শিপাৰ পৰা পাতলৈ যাব হ'লে ওপৰলৈ যাব লাগিব। আৰু ফ্ল'য়েমে পাতৰ পৰা বিভিন্ন অংগলৈ খাদ্য পৰিবহণ কৰে আৰু ই দুয়োটা দিশতে খাদ্য পৰিবহণ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো চাই উপকৃত হৈছা, তেন্তে বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।